এক দেখছে না উজালা কিন লৈছি এটা মানে এইগিলা গা চা গোটাই মাত দিছে উজালা নহয় ঘৰ আহিব লাগিলে ঘৰৰ মানুহ চিনি নাপায় যাতে একদম নমস্কাৰ স্বাগতম তোমালোকক পোনমতে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এইফালে মই হোলী চলি খেলিব গ'লে ৰেডি আৰু মানে গা চা ধোৱা নাই দিয়কচোন নিয়মতে গা ধুই কিনে খেলিব লাগে কিন্তু গা চা ধোৱা নাই কাৰণে বা এই ৰাস্তাত দেখি যাৱাৰ লগে লগে তেনে ভিজি সিজি নোহোৱা কৰি দিব আৰু মানে আমাৰ ঘৰটো মানে গাঁৱৰ ভিতৰৰ পৰা আৰু অলপ ভিতৰত দেখি সোমাই আহিব লাগে নদী পাৰত দেখি ঘৰটো আৰু সেইকাৰণে আৰু সেই এতিয়া তাতে যাওঁ আমাৰ শান্তিত মানে বেছি নাই আৰু 4 ঘৰ 5 ঘৰমান মানুহ আছে এনে ইমান আৰু খেলা চেলা নাই আৰু এতিয়া তাতে যাওঁ তাতে যাই কিনে কি হয় আজি কি বা হয় দিনটোত মোবাইল ল'ব পাৰোঁ নে নোৱাৰোঁ মোবাইলটো ভাঙা মোবাইল ভাঙা মোবাইলটো দি দেখাব চেষ্টা কৰিম আৰু আজিৰ দিনটো কেনে কি হয় A few moments later. Hey, বতৰটো যি কৰিছে একদম এটা আহিলো মানে ৰাস্তা দেখছি না মানে মানুহ চানুহ নাই এই বতৰত ধৰি আৰু কোনো নাই আৰু এই যি বৰষুণ দি আছে এইকেইদিন গছত দিলে ভাল লাগে অলপ গা চা ভাল লাগিব এতিয়া বৰষুণ আৰু কোনে কি কৰিব আৰু যোনকেইটা গাঁৱৰ চলি আছিল সেইগিলা গোটা আৰু এই ঘুমাই আছে উঠাই নাই এতিয়াও 20 minutes later. এক দেখছে না উজালা কিন লৈছি এটা মানে এইগিলা গা চা গোটাই মাত দিছে উজালা নহয় क्या हुआ कैसे हुआ আমার তালৰ আয়োজন হৈ গেল এটা খেলাৰ কথা বৌরাকে টুকটুক রেডি করে দিল এটা থাকো আগলা হোলি খেলা आनंद दिया है कोयला बाबा आनंद दिया है कोयला बाबा বৰষুণ জাগা বহুত বেয়া আছে দে বাপৰে বাপ এতিয়া হোলি গাই থাকাতো আৰু বৰষুণ আহে নাই আৰু कोयला बाबा निरानंद दूर करी आनंद दिया है कोयला बाबा निरानंद दूर करी आनंद दिया है कोयला बाबा आनंद दिया है कोयला बाबा आनंद दिया है कोयला बाबा कोयला बाबा कोयला बाबा कोयला बाबा कोयला बाबा कोयला बाबार संगे आमी रং खेला खेलबो कोयला बाबार संगे হোলি গাঁও শেষ এতিয়া বৰ্তমান আমি গা ধুব যাই আছো নদীত পুৰাকে গা চা ধুই লওঁ গা চা ধুই কিনে এতিয়া আৰু মাধৱত যাব লাগিব মানে মাধৱ কেদাৰ কামেশ্বৰ পুৰা একদম দেখাই আছো কি হৈছে তাতে গা ধোৱা হৈ গেল মই একদম পুৰা বগা চলত অলপ পিন্ধি ৰেডি এতিয়া গুৱাহাটী বুলি নুমচিয়ে মোৰ দেৰি হৈ গৈছে আজি মানে অন্যদিনা হ'ল কাৰণে প্ৰত্যেক বছৰে যাওঁ এইবাৰ মানে মোৰ যাওঁতে দেৰি হৈ গেল এতিয়া যাওঁ যাই কিনে তাতে দেখাই আছো আপোনালোকক কি কি হয় The next day. বাপৰে বাপ কালি যি বৰষুণ দিছে একদম বৰষুণ ধৰি মোবাইলটো দূৰৰ কথা মানে হোলীও খেলিব নোৱাৰিলোঁ ভালকৈ হোলীৰ দিনা আৰু বৰষুণ দিলে চাজে নাই কচোন হা কি বঢ়িয়াকৈ ৰ'দ দিব লাগে একদম পুৰা মাত্ৰা ৰ'দ দিব লাগে আৰু একদম চাল তাতে যদি ঘৰৰ বাহিৰত ওলাই গৈছা ৰ'দত বঢ়িয়াকৈ যেতিয়া ঘৰ আহিব লাগিলে ঘৰৰ মানুহ চিনি নাপায় যাতে একদম পুৰা একদম নহয় আৰু জ্বলীয়া মানুহটো সেনেকৈ ৰ'দ দিব লাগে কিন্তু দি আছে বৰষুণ মোবাইলটো ওলাব নোৱাৰা ভাঙা মোবাইল একটো পানী সোমাই গ'লে যেখানটো আছে সেখানটো নহ'ব এই কিবাকে বেলেগ এটাৰ পৰাই দুটামান ক্লিপ লৈ লৈছোঁ মোবাইলত সেই ক্লিপ লৈ কেনে ভিডিঅ'টোত দিছোঁ আৰু কিবাকে দেখাব লগা বহুত আছিল শুৱালকুছিতো যাব লগা আছিল আৰু মাধৱ মন্দিৰতো গোটেই দেখাব লগা আছিল কিন্তু মোবাইল দক বেলেগ এটা ভ্লগত লগ পাইছোঁ তেতিয়াহ'লে ভালে হ'লে থাকক জয় হিন্দ।